ৱেলকাম গাইজ, মোৰ নাম প্ৰাঞ্জল শইকীয়া। আজি আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। যোৱাবাৰ আমি আলোচনা কৰিছিলোঁ প্ৰপ ফাৰ্মৰ বিষয়ে। যিসকলে ভিডিঅ'টো চাইছে নিশ্চয় প্ৰপ ফাৰ্মৰ বিষয়ে বহুতখিনি ইনফৰ্মেশ্যন অলৰেডি পাই গৈছে। আৰু আজি আমি প্ৰপ ফাৰ্মৰ যিখিনি ৰুলছ থাকে, ভিতৰৰ যোনবিলাক ৰুলছ থাকে, এই ৰুলছবিলাকৰ ওপৰত আমি ডিছকাশ্যন কৰিম। কাৰণ এই ৰুলছবিলাকৰ ওপৰত ডিছকাশ্যন কৰাটো বহুত ইম্পৰ্টেণ্ট। এইটো কাৰণে আমি বহুতে এনেকুৱাও হৈছে, বহুত ট্ৰেডাৰ্ছ পে আউটো লৈ লৈছে। পে আউট লৈ লোৱা পাছতো সেই ৰুলছবিলাকৰ বিষয়ে নজনাৰ কাৰণে পিছত গৈ এটা সময়ত এনেকুৱা হৈ থাকে, পে আউট লৈ থাকোঁতে কেতিয়াবা একাউণ্টটো ব্ৰিচ হৈ যায় বা প্ৰফিট লৈ থকা অৱস্থাত কেতিয়াবা ডাঙৰ পে আউট যেতিয়া বনে তেতিয়া কি কৰে, কোম্পানীয়ে ৰিজেক্ট কৰি দিয়ে। তো সেইটো কাৰণে প্ৰথম অৱস্থাৰ পৰা আমি সেই ৰুলবিলাক আমি জনাটো প্ৰয়োজন। আৰু এইটো কাৰণেও এই ৰুলবিলাক জনাৰ প্ৰয়োজন, আমি যেতিয়া ট্ৰেড কৰোঁ আমাৰ নিজৰ বিহেভিয়াৰ আমি নিজৰ ষ্টাইলত আমি কৰোঁ ন। আমাৰ কোনো ধৰণৰ হেৰি নাই, যেতিয়াই মন যায় আমি বাই কৰি দিছোঁ, কেতিয়াবা আকৌ সেইটো ট্ৰেডটো আমি হেডজ কৰি দিছোঁ, মানে বাইটো মাৰি থকা অৱস্থাত আকৌ চেল এটা আমি হেডজ কৰি থৈ দিছোঁ। নিউজৰ কোনো ধৰণৰ ক'ত নিউজ চাব লাগে, কি কথা কি বতৰা, এইবিলাকৰ ওপৰতো আমি একো গুৰুত্ব নিদিওঁ, অকল চাৰ্টখন চাইছোঁ। কোনো টাইম টেবুল নাই, যেতিয়াই যধে মধে আমি ট্ৰেড মাৰি দিছোঁ। কিন্তু ইয়াত কি হয়, প্ৰপ ফাৰ্মবিলাকত একচুৱেলি তেনেকৈ ধৰণে কৰিলে আমি বেছি দিন আমি টিকিব নোৱাৰোঁ তাত। আৰু তেওঁলোকে এইটো কাৰণে আমাক এইখিনি ৰুলছ দিয়ে, কাৰণ প্ৰথম অৱস্থাত আপোনাৰ মোৰ ট্ৰেডবিলাক চাব। আপুনি মই যেতিয়া ইয়াত ৰেগুলাৰ বেচিছত প্ৰফিট কৰা দেখোঁ, তেতিয়া কি কৰে তেওঁলোকে, আমি যে ট্ৰেড কৰিছোঁ আমাৰ সেই ট্ৰেডটো নি তেওঁলোকে ডাঙৰ কেপিটেলত তেওঁলোকে এইটো এক্সিকিউট কৰাই, কপি কৰাই দিয়ে ট্ৰেডটো। তো তাৰ পৰা তেওঁলোকে আৰ্নিং কৰে। তো সেইটো কাৰণে তেওঁলোকৰ কেপিটেলটো ছেফটিৰ কাৰণে কিছুমান এনেকুৱা ধৰক ৰুলছ থাকে, মানে কিছুমান বিহেভিয়াৰ থাকে, যিবিলাক বিহেভিয়াৰে আমাক লোকচানৰ সন্মুখীন কৰাব পাৰে। যেনেকৈ নিউজৰ কথাটোৱে ক'লোঁ। এতিয়া নিউজটো এইটো কথা হয়, বহুত ট্ৰেডাৰক দেখিছোঁ বা নিজেও মাৰ্কেট এনালিচিছ কৰি যিটো ছিষ্টেম মই ফ'ল' কৰোঁ, সেই ছিষ্টেমৰ থ্ৰুৱেদি এনেকুৱা হয় কেতিয়াবা হাই ইম্পেক্ট নিউজবিলাক অহাৰ আগতে মাৰ্কেট ষ্ট্ৰাকচাৰটোত গম পাই যায় যে মাৰ্কেটখন একচুৱেলি কোন ছাইডত মুভ কৰিব পাৰে। সেইখিনি কিন্তু সেই লেভেলটোলৈ সকলোৱে যাবগৈ নোৱাৰে ইনিচিয়েল লেভেলত। তো সেইটো কাৰণে নিউজটো কেনেকুৱা ধৰণৰ আহিব আমি কোনো প্ৰেডিক্ট কৰিব নোৱাৰোঁ, যিহেতু মাৰ্কেটখনে কোনফালে স্পাইক কৰিব পাৰে আমি ক'ব নোৱাৰোঁ। তো নোৱাৰাৰ কাৰণে কি হয়, যেনেকৈ নিউজ ট্ৰেডিং ৰুলটো ষ্ট্ৰিক্টলি মানে এইটো কিছুমান প্ৰপ ফাৰ্মত বেন কৰি থোৱা থাকে। মানে নিউজটো অহাৰ অকণমান সময় আগত আৰু অহাৰ অলপ সময় পিছলৈকে মাৰ্কেটত ভলেটিলিটিটো বেছি হৈ যায়। তো সেইখিনি সময়ত যাতে কেপিটেলটো ছেফটি থাকিব পাৰে, সেইটো কাৰণে তেওঁলোকে নিউজত কিছুমান ৰেষ্ট্ৰিকশ্যন লগায়। চব কোম্পানীয়ে নিউজৰ ওপৰত ৰুলছবিলাক বেলেগ বেলেগ ধৰণৰ হয়। আৰু এই ৰুলছবিলাক আমি যদি নজনাকৈ আমি যেতিয়া ডেম' একাউণ্টতো যেতিয়া প্ৰেক্টিছ কৰি থাকিম, তেতিয়া আমি সেই ৰুলবিলাকক ইগন'ৰ কৰি আমি সেই বিহেভিয়াৰত যেতিয়া আমি ট্ৰেডটো প্ৰেক্টিছ কৰি দিওঁ, তেতিয়া আমাৰ কি হয়, পিছত আমি যেতিয়া প্ৰপ ফাৰ্মত সেই ৰুলবিলাক থকা প্ৰপ ফাৰ্মত আমি ট্ৰেড কৰিবলৈ লওঁ, তেতিয়া আমাৰ সেইখিনি চেঞ্জ কৰিবৰ কাৰণে বহুতখিনি প্ৰব্লেম হৈ যায়। মই এনেকুৱা বহুতবাৰ হৈছে, যিহেতু জানো, কিন্তু পটককৈ ট্ৰেড এক্সিকিউশ্যনৰ সময়ত পাহৰি যাওঁ। কাৰণ সেইটো আগতে মোৰ বিহেভিয়াৰ আছিলে ন। কাৰণ আমাৰ যিবিলাক আমি অলৰেডি ইমান দিনলৈকে হেবিট কৰিছোঁ, তো হেবিট কৰাবিলাকেতো আমাৰ ইয়াত কি হৈছে, মাৰ্কেটত আমাৰ এক্সিকিউশ্যন হয়। আমি ট্ৰেডিঙত আৰু এটা কথা, যিটো প্ৰপ ফাৰ্মৰ লগত কোনো ৰিলেটেড কথা নহয়, এইটো মোৰ নিজৰ ব্যক্তিগত 5 বছৰীয়া যিটো মোৰ ট্ৰেডিঙৰ কণ্টিনিউৱাছ জাৰ্ণি, এই জাৰ্ণিটোৰ মই নিজৰ প্ৰেক্টিকেল এক্সপিৰিয়েঞ্চ কৈছোঁ। যেতিয়া মই ফাৰ্ষ্ট অফ অল ট্ৰেডিং শিকিছিলোঁ, তো নাজানো কেনেকৈ ধৰণৰ একচুৱেলি মেণ্টৰ চুজ কৰিব লাগে। এইবোৰ নজনাৰ কাৰণে বহুত মেণ্টৰৰ ওচৰত বহুত পইচা মই এনেই বৰবাদো কৰিছোঁ। ঠিক আছে, তো তাত কি হয়, সেই এজন মেণ্টৰৰ যেতিয়া ৰং গাইডেঞ্চত যেতিয়া ট্ৰেড কৰা হয়, তো সেই মানে কনচেপ্টটো যেতিয়া মাইণ্ডত যেতিয়া সোমাই যায়, তেওঁ সেইটো ষ্টাইলটো যেতিয়া সোমাই যায়, পিছত যেতিয়া গম পাম যে একচুৱেলি এইটো ট্ৰেডিং বিহেভিয়াৰ হ'ব নালাগে, তো তেতিয়া মই যে 1 বছৰ সেই ষ্টাইলটোত যে মই প্ৰেক্টিছ কৰি দিলোঁ, সেইখিনি আকৌ মগজৰ পৰা নাইকিয়া কৰিবৰ কাৰণে ডিলিট কৰি নতুন আকৌ যোনটো ট্ৰেডিঙৰ কাৰণে বিহেভিয়াৰ লাগে, যোনটো দৃষ্টিভংগী লাগে, যোনটো হেবিট লাগে, সেইটো ৰিইনষ্টল কৰোঁতে বহুত টাইম লাগি যায়। আৰু সেইটো কাৰণে মই এইটো ছাজেষ্ট কৰোঁ যে প্ৰথমতে আমি ট্ৰেডিং কৰোঁতে মেণ্টৰজন চুজ কৰি ল'ব লাগে, আৰু একদম যিটো ৱেত যাব লাগে, যিটো ডিচিপ্লিন ৱেত ট্ৰেডিং শিকিবৰ কাৰণে আমি শিকিব লাগে বা কৰিব লাগে, সেই ডিচিপ্লিন ৱেতহে আমি শিকা দৰকাৰ হ'লে তাৰ আগতে ট্ৰেডিঙৰ বিষয়ে নজনাকৈ মাৰ্কেটত মানে নামিবই নালাগে। এবাৰ যেতিয়া আমি ৰং হেবিট যেতিয়া বনাই দিওঁ, ৰং হেবিটটো বনাই দিয়াৰ পাছত আমাৰ হেবিটটো আকৌ নাইকিয়া কৰিবৰ কাৰণে আমাৰ এইখিনি সময় লাগি যায়। আকৌ এক্সট্ৰাকৈ আকৌ নতুন হেবিট কনভাৰ্ট কৰিবৰ কাৰণে বহুত সময় আমাৰ লাগি যায়, যিটো আমাৰ ট্ৰেডিং কেৰিয়াৰটো, আমাৰ ট্ৰেডিং কেৰিয়াৰ ছাকচেছ হ'বৰ কাৰণে বহুত টাইম লাগি যায়, যিটো মই নিজে সেইটো ক্ষেত্ৰত মই ভুক্তভোগী। তো এতিয়া কথাটো হৈছে,
ক'বা ইয়াত আমি ৰুলছবিলাক আমি জানিব লাগিব আৰু ট্ৰেডিঙৰ মেইন এটা কথাই হৈছে ট্ৰেডিঙত কোনো ধৰণৰ ছিগনেল কোনোবা যিমান হাই ফাই ট্ৰেডাৰ নহওক আপোনাক মোক ছিগনেল প্ৰভাইড কৰি বা কোনোবা ইণ্ডিকেটৰ ক্ৰচিং ফ'ল' কৰি যিকোনো ধৰণৰ আমি এনেকুৱা ধৰণৰ এক্সট্ৰা মানে কিবা চ'ৰ্চৰ থ্ৰুৱেদি আমি কেতিয়াও প্ৰফিটেবল হ'ব নোৱাৰোঁ ট্ৰেডিঙত প্ৰফিটেবল অকল সেইজনহে হ'ব পাৰে যিজনৰ মাৰ্কেটৰ বিষয়ে মাৰ্কেটৰ প্ৰাইজ একশ্যনৰ বিষয়ে কিন্তু সেই প্ৰাইজ একশ্যনটো এতিয়া এনালিচিছ কৰা বহুত ছিষ্টেম থাকে যেনেকৈ আমাৰ নৰ্মেল প্ৰাইজ একশ্যন ছিষ্টেম থাকে বহুতে স্মাৰ্ট মানি ফ'ল' কৰে বহুতে কি কয় ইলিয়ট ৱেভ থিয়ৰী ফ'ল' কৰে বা বহুতে মাল্টিপল ইণ্ডিকেটৰ্ছৰ কিছুমান বিহেভিয়াৰ ফ'ল' কৰে বাট ইণ্ডিকেটৰ মিনছ বাই চেলৰ ছিগনেল নহয় যিটোক আমি ইউজ কৰোঁ ন বাই চেল ক্ৰচিঙৰ কাৰণে আমি চেল বা এনেকুৱা ধৰণৰ ছিগনেল হিচাপে ব্যৱহাৰ কৰোঁ নাই ট্ৰেণ্ড ফ'ল'য়িঙৰ কাৰণে ট্ৰেণ্ড ফিল্টাৰিঙৰ কাৰণে আমি কোনোবা এটা ইণ্ডিকেটৰ ব্যৱহাৰ কৰিব পাৰোঁ যেনেকৈ আমি বহুতে মুভিং এভাৰেজ ইউজ কৰোঁ বাট মুভিং এভাৰেজ কেতিয়াও বাই চেলৰ কাৰণে হ'ব নোৱাৰে আমাৰ মাৰ্কেটৰ প্ৰাইজ একশ্যন প্ৰাইজৰ বিহেভিয়াৰৰ ওপৰত আমাৰ সেইখিনি নলেজ 100% আমাৰ থাকিবই লাগিব এতিয়া থাকিলে কি আমি প্ৰফিটেবল হৈ যাম নেকি নেভাৰ কেতিয়াও আমি প্ৰফিটেবল হ'ব নোৱাৰোঁ সেইখিনি হোৱাৰ পাছত আমি মাৰ্কেটত যিবিলাক আমাৰ ইম্পালচিভ মুভ এই মুভবিলাক কেণ্ডেলৰ মুভমেণ্টবিলাকে যে আমাক যে ইনফ্লুৱেঞ্চ কৰি থাকে যে সেই ইনফ্লুৱেঞ্চ ধুমুহাৰ মাজত আমি কি হয় নিজক পূৰা শক্তিশালীভাৱে আমি খাৰা হৈ থাকিবলগীয়া হয় তো মোৰ যেতিয়ালৈকে পজিশ্যন নাহে মই যিটো মোৰ এনালাইচিছ আছে যে এইটো প্ৰাইচত এনেকৈ ধৰণে ৰিয়েক্ট কৰিলেহে মই এইটো মানে কৰিম বুলি ভাবি থাকোঁ কিন্তু বহুতে আমি কি কৰিব নোৱাৰোঁ সেইটো আমি প্ৰেক্টিকেলি কৰিব নোৱাৰোঁ কাৰণ মাৰ্কেটখন এনেকুৱাকৈ ধৰণে এলগৰিডিম এনেকুৱাকৈ ধৰণে বনোৱা হৈছে যি আমাক কি কৰে ইম'চনেলি আমাক বহুত ইনফ্লুৱেঞ্চ কৰে ট্ৰেড ল'বৰ কাৰণে ৰং টাইমত আৰু ৰং মানে প্লেছত আমাক এক্সিকিউট কৰিবৰ কাৰণে আমাক ইনফ্লুৱেঞ্চ কৰে তো সেইখিনি আমি প্ৰেক্টিচ কৰোঁতে আমাৰ সেই মানে বেলেঞ্চটো আহে ইম'চনেল বেলেঞ্চটো আহে কাৰণ জ্ঞানটো থকাটো একো ডাঙৰ কথা নহয় জ্ঞানী মানুহৰ সংখ্যা পৃথিৱীত কম নাই মই মাৰ্কেটৰ বিষয়ে ঢেৰ কিবা কিবি কৈ দিব পাৰোঁ অৰ্ডাৰ ব্লকৰ কথা মই কৈ দিলোঁ লিকুইডিটিৰ কথা মই কৈ দিলোঁ মই মাল্টিপল লিডিং ইণ্ডিকেটৰ ক্ৰচিঙৰ কথা মই কৈ দিলোঁ কিন্তু মোৰ প্ৰফিট এণ্ড লছটো সেইটোৰ ওপৰতে ডিপেণ্ড কৰিব মই যিখিনি মাৰ্কেটৰ কাৰণে প্ৰয়োজনীয় যিখিনি একচুৱেল নলেজ সেই একচুৱেল নলেজখিনি মই কিমান পাৰফেক্ট টাইমত আৰু পাৰফেক্টলি মই এক্সিকিউট কৰিব পাৰিছোঁ সেইটোৰ ওপৰত ডিপেণ্ড কৰিব মোৰ ৰিজাল্টটো মোৰ নলেজ কিমান আছে সেইটোৰ ওপৰত মোৰ কেতিয়াও প্ৰফিটটো মোৰ যিটো P&L ষ্টেটমেণ্টটো কেতিয়াও ডিপেণ্ড নকৰে আৰু তাৰ কাৰণে বহুত আমি কিছুমান বস্তু ফ'ল' কৰিবলগীয়া হয় বহুতে ভাবে ট্ৰেডিংটো প্লাছ বাই চেলৰ এটা বিজনেছ হয় কম্পিউটাৰটোত বহি লৈছোঁ বাই মাৰিছোঁ চেল মাৰিছোঁ প্ৰফিট আহি যাব নহ'ব তেনেকৈ কাৰণ ট্ৰেডিঙত আমি ছাকচেছফুল হ'বৰ কাৰণে আৰু কিছুমান বস্তু প্ৰয়োজন যিটো আমাক চাইক'লজিকেলি ষ্ট্ৰং হ'বৰ কাৰণে মেডিটেশ্যন আৰু চাব আপোনালোকে যিসকলে ভাল ট্ৰেডাৰ্ছক ফ'ল' কৰি ৰাখিছে তেওঁলোকৰ লাইফ ষ্টাইলবিলাক চাব তেওঁলোকে কিমান নিজক ডিচিপ্লিন ফ'ল' কৰি তেওঁলোকে এটা ইক'ছিষ্টেমৰ মাজত থাকে তেওঁলোকৰ চাইক'লজিটো তেওঁলোকৰ যাতে থিংকিংটোত যাতে বিহেভিয়াৰত যাতে তেওঁলোকৰ মানে ভালকৈ তেওঁলোকে যাতে সেইখিনি ইম্প্ৰুভমেণ্ট কৰিব ইনফ্লুৱেঞ্চ নোহোৱাকৈ আমি কেনেকৈ ধৰণে মাৰ্কেটত আমি টিকি থাকিব পাৰোঁ তো এইখিনিত আমাৰ ট্ৰেডিঙৰ কাৰণে বহুত লাগতিয়াল নলেজ হয় কাৰণ বহুতে আমি ট্ৰেডিংটো বহুত ইজি বুলি ভাবোঁ আটাইতকৈ হাৰ্ডেষ্ট ৱেটোৱে হৈছে ট্ৰেডিং কৰাটো এতিয়া আমি ফাণ্ডিং পিপছৰ যিখিনি আমাৰ ৰুল আছে ভিতৰৰ সেই ৰুলবিলাকৰ ওপৰত অলপমান আলোচনা কৰিম ইয়াত 2 ষ্টেপ মডেল যোনটো আছে 2 ষ্টেপ মডেলৰ কেইটামান ৰুলৰ বিষয়ে ডিছকাছ কৰিম ইয়াত এই 2 ষ্টেপ মডেলটোত লিখিছে নেক্সট ষ্টেপ আফটাৰ পাছিং এ ফেজ ষ্টুডেণ্ট ফেজত ইয়াত আমি এইটো গম পালোঁ যে 8% প্ৰফিট টাৰ্গেট আমি যেতিয়া কৰিম তিনিদিন আমি ট্ৰেডিং ডেজ আমি কমপ্লিট কৰিব লাগিব পাছ কৰিলোঁ তাৰপাছত অপশ্যন 2 এচিভ এ 10% প্ৰফিট টাৰ্গেট ডিউৰিং ষ্টুডেণ্ট ফেজ এইটো 1 ফেজৰ কাৰণে আৰু ট্ৰেডিং অবজেক্টিভ ডেজ মাষ্টাৰ একাউণ্ট এতিয়া আমি আহিছোঁ কিছুমান একাউণ্ট ভায়লেশ্যন হোৱাৰ ৰিজনবিলাক চব কোম্পানীতে ৰুলছবিলাক বেলেগ কিন্তু ভায়লেশ্যনৰ ইয়াত আমি ভায়লেশ্যনৰখিনি আমি যদি অলপ চাওঁ প্ৰথম কথা কৈছে কি ইয়াত মেক্সিমাম লছ লিমিট যোনটো 10%ৰ কথা কোৱা হৈছে আমাৰ যোনটো মেক্সিমাম লছ আছে আমাৰ একাউণ্টটো যদিও 10,000 হয় যেতিয়া আমাৰ 1,000 লছ হৈ যাব তেতিয়া আমাৰ একাউণ্টটো কি হ'ব ব্ল' হৈ যাব এইটো কেনেকৈ ধৰণে হ'ব 1 লাখটো যিদিনা আহি আমাৰ 90,000 হৈ গ'ল ধৰি লৈছোঁ মই 1 লাখটো নি 5 বনালোঁ 1,05,000 হৈ আছে তো মানে তেতিয়া মোৰ 15,000 আছে মানে মোৰ ওচৰত যিদিনাই আহি কমি আহি 90,000 টোটেল চুই দিবহি সেইদিনাই কি হ'ব আমাৰ একাউণ্টটো ব্ৰিচ হৈ যাব তাৰপৰা ডেইলি লছ লিমিটটো এনেকুৱা ধৰি লৈছোঁ মোৰ বেলেঞ্চ প্ৰথমতে
100K আছিলে বা 10,000 আছিলে, মই 5,000 মই এক্সট্ৰাকৈ মই বনাই দিলোঁ। তো 5,000 এক্সট্ৰাকৈ বনাই দিলোঁ, মোৰ এতিয়া 5,000টো প্ৰফিটত আছে, কিন্তু মোক কিমান দিছে, দৰদামটো ডেইলি 5% দিছে, কিন্তু তেতিয়া কিন্তু মই এদিনত কিন্তু মোৰ 5%ই থাকিব। 5% যদি মই লোকচান যদি কৰোঁ, মোৰ প্ৰফিটৰ পৰাই হওক দৰকাৰ হ'লে বা কিবাৰ পৰাই হওক, 5% মোৰ যদি কালিলৈকে মোৰ একাউণ্টত আছিলে 1,05,000 আৰু আজি যদি মই 5,000 যদি লোকচান কৰি দিওঁ, তেতিয়া কিন্তু মোৰ একাউণ্টটো উৰি যাব। সেইটো 5%ৰ কথাটো আমি গম পালোঁ, এইকেইটা ইমান টানো নহয়, এইকেইটা ৰুল আমি ইজিলি বুজি পাই যাওঁ। আৰু এই যিটো যে আমাৰ এদিনটো কিন্তু আমাৰ ধৰা এটা টাইমিং থাকে, প্ৰত্যেকৰে টাইমিং জোনটো বেলেগ বেলেগ, সেইটো কাৰণে আমি এইটো ক্লিয়াৰ হ'ব লাগিব। এইটো ইয়াত দিছে যে আমাৰ ডেইলি লছ লিমিটটো ৰিছেট কিমান টাইমত হ'ব, এইটো নজনাৰ কাৰণে আমাৰ বহুতৰ কি হয়, একাউণ্টটো বিচ হৈ যায়। আমি ৰাতিপুৱালৈ আমি এদিন হৈছে বুলি ভাবোঁ, কিন্তু ৰাতিপুৱালৈ আমাৰ হয়তো সেই ছেম ডেটো আমাৰ থাকিব পাৰে। আমি সেইটো কাৰণে টাইমিংটো তেওঁলোকে কোনটো টাইম জোন ফ'ল' কৰে, সেই টাইম জোনটোৰ ওপৰত বেছ কৰি আমাৰ ইণ্ডিয়ান টাইমটো আমি উলিয়াই ল'ব লাগিব। এইবোৰ নেটত আমি চালেই হৈ যায়, গুগলত চাৰ্চ কৰি দিয়াৰ লগে লগে আমি যদি GMT +2 000 এইটো টাইম যদি আমি কনভাৰ্ট কৰি দিওঁ, তেওঁলোকে যিটো টাইম জোন দিব, সেই টাইম জোনটো আমি যদি কনভাৰ্ট কৰি দিওঁ, তেতিয়া আমাৰ ইণ্ডিয়ান টাইমটো আমাৰ ওলাই যায়। তাৰপিছত আহিলে এটা মষ্ট ইম্পৰ্টেণ্ট ৰুল, 3% ৰুল, মাষ্টাৰ একাউণ্ট অনলি। ইয়াত কি কৈছে যে আমি যে এটা যে ট্ৰেড কৰিম, এটা যে আমি ট্ৰেড যে অ'পেন কৰিম, অ'পেনিং ট্ৰেডটোৰ ক্ষেত্ৰত এটা কণ্ডিশ্যন আছে। আমাক ডেইলি 5% দিছে হয়, কিন্তু এটা ট্ৰেডতেই যদি মই 3% কি কৰি দিলোঁ, এটা ট্ৰেড অ'পেন কৰি দিলোঁ, মই 4%, 5%লৈকে মই যদি লছ কৰিব পাৰোঁ, কিন্তু 4% কিন্তু মই একেটা ট্ৰেডতে মই লোকচান কৰিব নোৱাৰিম। মই 1%কৈ মই দিনটোত মই 5% মই কৰিব পাৰোঁ, কিন্তু একেটা ট্ৰেডত যদি মোৰ 3% লোকচান হৈ যায়, তেতিয়া কিন্তু এই একাউণ্টটো মোৰ কি হ'ব, ব্ৰিচ হৈ যাব লগালগ। সেইটো দৰকাৰ হ'লে ছিংগুল এণ্ট্ৰিয়ে হওক। বহুতে আমি কি কৰোঁ, গ'ল্ডত ট্ৰেড লৈছোঁ বোলে 1 লট লৈছোঁ, ডাইৰেক্টলি 1 ষ্টেণ্ডাৰ্ডত লৈছোঁ, তেনেকৈও হ'ব পাৰে। বা মই কি কৰিছোঁ, 10কৈ মই 10টা মই অ'পেন কৰিছোঁ, সেই 10টা অ'পেন কৰি যিহেতু সেইটো ৰানিঙত একেটা টাইমতে মানে ৰানিং হৈ থাকিব, তো এটা টাইমত যদি ৰানিং হৈ থাকি ট্ৰেডকেইটা যদিও বেলেগ বেলেগ ট্ৰেড হয়, কিন্তু হ'লেও যিহেতু একেটা টাইম ফ্ৰেমতে আছে, তো সেই সময়ছোৱাত যদি 3% হিট কৰি দিয়ে, তেতিয়াও আমাৰ একাউণ্ট ব্ৰিচ হৈ যাব। সেইটো কাৰণে আমি 5% এদিনৰ দৰদাউন দিলেও, মই বহুতক দেখিছোঁ যে এদিনৰ দৰদাউন কিমান, 5%। ট্ৰেড এটা লগাই আমি এইটো প্ৰথম অৱস্থাত ময়ো ভাবিছিলোঁ যে কি 5% দিছে, 4%, 5%লৈকে টাৰ্গেট অলপ কিনো কিজানি মাৰ্কেটটো আকৌ গ্ৰীণত আহিব পাৰে, সেই ভাবি লৈ আমি যেতিয়া গোটেই 5%টো ৰিক্সত লগাই দিওঁ, তো তেতিয়া আমাৰ একাউণ্টটো ব্ৰিচ হৈ গুচি যায়। সেইটো কাৰণে আমি কি কৰিব লাগে, প্ৰথম অৱস্থাত আমি যেতিয়া প্ৰথম অৱস্থাত বুলি নহয়, প্ৰথম ট্ৰেডিং কৰিবলৈ আহিলে পাৰ ট্ৰেডত আমি 0.5%, বিগিনাৰসকলেতো 0.5%তকৈ বেছি ল'বই নালাগে। মানে $10,000 একাউণ্টত এটা ট্ৰেডত $50হে ৰিস্ক ল'ব লাগে পাৰ ট্ৰেডত, বা আমি 1% আমি ল'ব পাৰোঁ, যদিহে মোৰ ষ্ট্ৰেটেজিৰ যদি ওপৰত যদি মোৰ কনফিডেঞ্চ আছে তেতিয়া, আৰু যদি মোৰ ছেটআপটো যদি A+ হয়। তাৰপাছত আৰু এটা কথা কৈছে, যদি মই এটা ট্ৰেড ধৰি লৈছোঁ, প্ৰথমতে ইয়াত স্প্লিটিং ট্ৰেড ইনটু মাল্টিপুল পজিশ্যন, এইটোতো আমি বুজি পালোঁৱে, লেয়াৰিং কৰাৰ কথাটো কৈছে, বহুতে 10কৈ যদি 10টা ট্ৰেড একেলগে মাৰি দিওঁ, আৰু ছেম ট্ৰেড আইডিয়া ধৰিছোঁ, মই এটা ট্ৰেড কি কৰিলোঁ, লোকচান খালোঁ, 2% লোকচান খালোঁ। লোকচান খোৱাৰ আকৌ যদি 5 মিনিটৰ ভিতৰত যদি আৰু এটা ট্ৰেড যদি মই মাৰি দিওঁ, 5 মিনিটৰ ভিতৰত কৈছে, আৰু যদি 1% আকৌ যদি লোকচান কৰি দিওঁ, সেইটো 3%তে ধৰিব। ফৰ এক্সাম্পল, $1 lakh account, if you close a trade with a 2% loss, 2,000, and reopen another in the same direction, একেটা ডাইৰেকশ্যনত যদি মই এটা ট্ৰেড লৈ লওঁ, তেতিয়া ইয়াত কিন্তু চেম ডাইৰেকশ্যন বুলি দিছে, অপজিট ডাইৰেকশ্যনত যদি মই প্ৰথমটো যদি বাই মাৰিছিলোঁ, পিছৰটো চেল মাৰিলে হয়তো সেইটো কাউণ্ট নহ'বও পাৰে, কিন্তু হ'লেও আমি 5 মিনিটৰ ভিতৰত ট্ৰেড নকৰাই ভাল। এটা লোকচান খোৱাৰ পাছত লগে লগে আমি ৰিভেঞ্জ ট্ৰেডিং 5 মিনিটৰ ভিতৰত নকৰাটোৱে ভাল। তো মিনিমাম 5 মিনিটৰ ভিতৰত আমি আকৌ যদি এটা 1% লছ যদি খাই যাওঁ ছেম ডাইৰেকশ্যনত, তেতিয়া সেইটো ইয়াত কি বুলি কৈছে, ব্ৰিচ মানে হ'ব বুলি ইয়াত এইটো লিখা আছে। সেইটো এটা একাউণ্ট ব্ৰিচৰ এটা ৰিজন হয়। অকল যে ডেইলি লছ আৰু মেক্সিমাম লছটো যে হ'লেহে যে আমাৰ এনেকুৱা হ'ব, সেইটো নহয়। এই 3%ৰ ৰুলটো আমি ফ'ল' কৰিব লাগিব। ইনএক্টিভিটি ৰুল, যদি আমি একাউণ্টটো 30 দিনলৈকে ট্ৰেড নকৰাকৈ থাকোঁ, 30 দিনলৈকে ট্ৰেড নকৰাকৈ থাকিলে আমাৰ একাউণ্টটো কি হ'ব, তেতিয়াও আমাৰ হাৰ্ড ব্ৰিচ হৈ যাব। তাৰপৰা কিছুমান ছফ্ট ব্ৰিচ আছে। ছফ্ট ব্ৰিচেছত কি হয়, কিছুমান একাউণ্ট আমাৰ কেতিয়াবা ট্ৰেডটো লাগি থকা অৱস্থাত আমাৰ ক্ল'জ হৈ যাব পাৰে, বা তেওঁলোকে পে আউটটো কমাই দিব পাৰে, আৰু নহ'লে এনেকুৱা হ'ব পাৰে পে আউটটো একেবাৰে নিদিবও পাৰে। লট চাইজৰ কিছুমান কথা আছে। ইয়াত দিছে যে $25,000 একাউণ্টত মেক্সিমাম লট চাইজ 10টা,
50,000 মেক্সিমাম 20টা লট এনেকৈ লট চাইজ আছে, এইখিনি আমি ভালকৈ পঢ়ি চাব লাগে। তাৰপিছতে আমি লট চাইজটো ল'ব লাগে, যিটো ইয়াত যিমানটো লট চাইজলৈকে ইয়াত দিয়া হৈছে সেইটো লট চাইজটো বাদ দি এক্সিছ আমি কেতিয়াও লট চাইজত ট্ৰেড অ'পেন কৰিব নালাগে। ইয়াত লিখিছে দ্য ফাৰ্ষ্ট ভায়োলেশ্যন উইল ৰিজাল্ট ইন এ ৱাৰ্ণিং while the second will lead to the removal profits from the trades above the limit. A profit deduction rewards to 30% of your profits. এইটো মই কৈছিলোঁ যে আপুনি প্ৰথমবাৰ হয়তো আপোনাক মাফ কৰিব পাৰে, ছেকেণ্ড টাইম যদি আকৌ সেইটো ৰিপিট হয় সেইটো ভুল, তেতিয়া তেওঁলোকৰ প্ৰফিট শ্বেয়াৰিংটো 30%লৈ কমাই লৈ গুচি আহিব পাৰে। তাৰপাছত আহিলে এইটো নিউজ ট্ৰেডিং আৰু উইকেণ্ড হোল্ডিং। মাৰ্কেট যিহেতু ফৰেক্স মাৰ্কেট বা গ্ল'বেল মাৰ্কেট, ক্ৰিপ্ট' মাৰ্কেটখনতো এনি টাইমে খোলা থাকে, কিন্তু ফ্ৰাইডেটো তেওঁলোকে উইকেণ্ড বুলি ধৰা হয়। তো সেইটো কাৰণে আমি ফ্ৰাইডে ধৰি লৈছোঁ মোৰ এটা ট্ৰেড এটা মোৰ ৰানিঙত আছে, মই সেইটো ট্ৰেড মই হোল্ড কৰিব পাৰিম নে নোৱাৰিম সোমবাৰৰ কাৰণে, মানডে যে মাৰ্কেট অ'পেনিং হয় তেতিয়ালৈকে মই ৰাখিব পাৰিম নে নোৱাৰিম, তাৰো কিছুমান কণ্ডিশ্যন আছে। ডিউৰিং দ্য ইভলিউশ্যন ষ্টেজ ইয়াত দেয়াৰ আৰ ন' ৰেষ্ট্ৰিকশ্যন, কোনো ৰেষ্ট্ৰিকশ্যন নাই নিউজ ট্ৰেডিঙৰ ক্ষেত্ৰত। ইভলিউশ্যনটো যেতিয়া আমি ৰিয়েল একাউণ্টটো পোৱাৰ আগতে যেতিয়া আমি ট্ৰেড কৰিম, ইভলিউশ্যন ফেজত থাকিলে আমাৰ কোনো নিউজ ৰেষ্ট্ৰিকশ্যন নাই। ডিউৰিং মাষ্টাৰ একাউণ্টত কৈছে ইউ কেন হোল্ড ট্ৰেডছ ডিউৰিং নিউজ ইভেণ্টছ অভাৰ দ্য উইকেণ্ড, হাউএভাৰ দেয়াৰ আৰ স্পেচিফিক ৰুলছ ৰিগাৰ্ডিং ট্ৰেডছ অ'পেন এণ্ড ক্ল'জ নিয়াৰ হাই ইম্পেক্ট নিউজ ইভেণ্ট। ইম্পৰ্টেণ্ট, ট্ৰেডাৰ হু চুজ অন ডিমাণ্ড পে আউট ৰিৱাৰ্ড চাৰ্কল উইল বি এলাউড ট্ৰেড ডিউৰিং নিউজ উইদাউট এনি ৰেষ্ট্ৰিকশ্যন। যিসকল অন ডিমাণ্ড তেওঁলোকে এড অন কৰিব লাগে, মানে অন ডিমাণ্ড পে আউটটো ল'বলৈ বিচাৰোঁ, মানে আজি মই প্ৰফিট বনালোঁ নহয় আজি মই প্ৰফিট উঠি ল'ব পাৰিম, তেনেকুৱা কোনো টাইমৰ কাৰণে ৱেইট কৰিব নালাগে। তো তেওঁলোকে তাত কি কৰিব লাগে, এক্সট্ৰা ফিজ দিব লাগিব, হয়তো 10% 20% তেনেকুৱা এক্সট্ৰা হয়, সেইটো পে' কৰি আমি অন ডিমাণ্ড যদি লৈ লওঁ, তাত আৰু এটা অফাৰ দি থাকিব আমাৰ নিউজৰ ক্ষেত্ৰত কোনো ৰেষ্ট্ৰিকশ্যন, আমি নিউজৰ কেলেণ্ডাৰ নাচালোঁ হৈ যাব তেতিয়া। তাৰপৰা হাই ইম্পেক্ট নিউজ, যিটো আমাৰ ফৰেক্স ফেক্টৰী বুলি এটা ৱেবছাইট আছে, ফৰেক্স ফেক্টৰী ফ'ল' কৰে প্ৰত্যেকবিলাক ফৰেক্স মানে ফাৰ্মে। ইউ কেন অ'পেন অৰ ক্ল'জ পজিশ্যনছ ডিউৰিং 10 মিনিটছ উইণ্ড' বুলি কৈছে। ইয়াত 10 মিনিটছ উইণ্ড' দিছে, মানে নিউজটো অহা 5 মিনিটৰ আগলৈকে, 5 মিনিটৰ আগত আৰু 5 মিনিটৰ পাছত আমি তাত ট্ৰেড আমি বাই আৰু চেল কৰিব নোৱাৰিম, আৰু যদি আগতে লগাই থোৱা আছিলে টিপি আৰু এছ এলটো আমি চেঞ্জ কৰিব নোৱাৰিম, আৰু বাই লিমিট আৰু চেল লিমিট আমি সেইখিনি সময়ত আমি লগাব নোৱাৰিম। প্ৰফিট ফ্ৰম ট্ৰেডছ অ'পেন অৰ ক্ল'জ উইদিন 5 মিনিটছ বিফ'ৰ এণ্ড আফটাৰ হাই ইম্পেক্ট নিউজ ইভেণ্ট তো স্পীচ উইল নট বি কাউণ্টেড অন দ্য মাষ্টাৰ একাউণ্ট। প্ৰফিটটো তাত এনেকুৱা ৰেষ্ট্ৰিকশ্যন দিছে হয়, কিন্তু বিশেষ ইয়াত হাৰ্ডবিটছৰ কথাটো এতিয়ালৈকে লিখা নাই। প্ৰফিটটোহে, মানে প্ৰফিট হ'লেও তাত কি হ'ব, লছটো হ'লে লছটো ধৰিব, কিন্তু প্ৰফিট যদি হয় প্ৰফিটটো আমাৰ তাত কাউণ্ট নকৰিব। এক্সাম্পল ৰিলেটেড কাৰেঞ্চি, ইফ এ হাই ইম্পেক্ট নিউজ এফেক্টছ USD ইউ কেনট ট্ৰেড USD ৰিলেটেড পেয়াৰ্ছ উইদিন দিছ 10 মিনিটছ উইণ্ড'। প্ৰফিটে যদি নিদিয়ে আমি তেনেহ'লে ট্ৰেড কৰি কি লাভ। এক্সাম্পল 10 মিনিটছ উইণ্ড', ইফ ইউ অ'পেন ট্ৰেড 30 মিনিটছ বিফ'ৰ এ নিউজ ইভেণ্ট ক্ল'জিং ইট উইদিন দ্য 10 মিনিটছ উইণ্ড' উইল ৰিজাল্ট ইন দ্য প্ৰফিটছ বিং ডিছকুৱালিফাইড। তো এইখিনি আমি বুজি পালোঁ নিউজ ট্ৰেডিঙৰ। তো সেইটো কাৰণে পৰাপক্ষত 5 মিনিট নহয়, 10 মিনিটৰ আগত আৰু 10 মিনিটৰ পাছত আমি কি হয় আমি অ'পেন নকৰাটোৱে বেটাৰ। তো সেইখিনি সময় ৰৈ তাৰপাছত আমি এণ্ট্ৰি কৰাটোৱে ভাল। ট্ৰেডছ অ'পেন, তো এইখিনি আমাৰ নিউজৰ ওপৰত যিখিনি আছে, আৰু কিছুমান আছে ৰিৱাৰ্ড চাৰ্কল, এইখিনিৰ ওপৰত আকৌ পিছত নতুন এটা ভিডিঅ' বনাম। তো মই ভাবোঁ এইখিনিৰ ওপৰত আপোনালোকৰ মোটামুটি হ'লেও কিবা এটা আইডিয়া হ'ল, আৰু আপোনালোকে যদি আৰু কিবা ডিটেইলছত জানিবলৈ বিচাৰে আপোনালোকে মোৰ হোৱাটছআপ নাম্বাৰত ডেম কৰিব পাৰে, মই আপোনালোকক সেইখিনিৰ ওপৰত বেছ কৰি যিখিনি মোৰ নিজৰ আইডিয়া আছে মই এইখিনি আপোনালোকৰ ওচৰত উপস্থাপন কৰিবৰ কাৰণে চেষ্টা কৰিম। তো ভাবোঁ আজিলৈ ভিডিঅ'টো আপোনালোকৰ কাৰণে বেনিফিটেড হৈছে। থেংক ইউ।